আমাৰ অসমতো যে ইমান ধুনীয়া ধুনীয়া ঠাই আছে আমি গমেই পোৱা নাছিলোঁ। যি কি নহওক ইয়াত আমি কেইবাবাৰো আহিছোঁ কিন্তু ভিডিঅ' আকাৰে প্ৰস্তুত কৰা নাই কেতিয়াও। এয়া হৈছে টিপাম, অসমৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ নিয়েৰ নাহৰকটীয়া। এইটো এটা হিষ্ট্ৰিকেল প্লেচ হয়, ছিগনিফিকেণ্ট এৰিয়া হয়, য'ত প্ৰথম পাটকাই পাহাৰ হৈ চাওলুং চুকাফাই পোনপ্ৰথমে দেওহালী পাহাৰৰ টিঙত অস্থায়ী ৰাজধানী স্থাপন কৰে। আৰু এই টিপামৰ গাতে লাগি আছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আৰু জয়পুৰৰ বৰ্ষাৰণ্য। যিহেতু ইয়াৰ একেবাৰে ওপৰত দেওশাল মন্দিৰ এভাগ আছে, সেই দেওশাললৈ যোৱাৰ পথৰ দাঁতিতে চৌদিশে আছে মাথো চাহ গছ, হিৰিক গছৰ সেউজীয়া, যিহেতু আপোনালোকে ইয়াত দেখিছে ইমান ধুনীয়া লাগিছে। আৰু প্ৰকৃতি এই সেউজীয়াবোৰৰ মাজে মাজে দেওশাললৈ উঠি যাবলৈ খটখটিযুক্ত পাহাৰীয়া ৰাস্তা, এই যিহেতু দেখিছে সকলো উঠি গৈ আছে এতিয়া। আৰু এই দেওশাল মানে টিপাম নামটো আপোনাৰ 2017 চনৰ পৰা অসম দিৱস দিনা কেন্দ্ৰীয়ভাৱে আমাৰ অসম দিৱস উদযাপন কৰি প্ৰাকৃতিক সৌন্দৰ্যৰে চহকী তথা বুৰঞ্জী প্ৰসিদ্ধ টিপামক পৰ্যটন ক্ষেত্ৰ হিচাপে অধিক পৰিচিত কৰি তুলিলে। আহি পালোঁ বাকী চাওকচোন বলক, ওপৰৰ পৰা ভিউ চাওক। সেইফালে কনষ্ট্ৰাকশ্যনৰ কাম হৈ আছে সেইকাৰণে সেইফালে যাব পৰা হোৱা নাই। বাকী ওপৰৰ পৰা ভিউ চাওক। কষ্ট কৰি ওপৰলৈ উঠি আহিলোঁ, একদম ভাগৰ লাগি গ'ল মানে, যিহেতু শকত মানুহ যে আমি। বাকী উপভোগ কৰক আপোনালোকেও। ভালে ভণ্টিজনীয়ে কৈ আছে মোৰ আজি ৱেইট লছ হ'ল বুলি। একচুৱেলি ভালেই পাইছোঁ যিহেতু শকত মানুহ। বাকী এতিয়া আপোনাক মই মন্দিৰ ভাগ দেখাম, ৰ'ব দেই। এইটো ওপৰত এভাগ মন্দিৰ আছে। কৰে আমি এতিয়া ভাত চাত খাই আহিলোঁ, সেইকাৰণে মন্দিৰ ভাগত এতিয়া নোসোমালোঁ, যিহেতু আমি ইভিনিং টাইমত আহিছিলোঁ, ভাত খাই আহিছোঁ, সেইবাবে এতিয়া নোসোমাওঁ। বাকী ইয়াত আগতে গোটেই চাহ গছেই আছিলে, এতিয়া কনষ্ট্ৰাকশ্যন চলি আছে। ওপৰৰ পৰা ইয়াত দেখিছে নহয় ইমান ধুনীয়া লাগিছে ভিউটো। গৰম দিনত আহি ইয়াত বিশেষকৈ বহুত ভাল লাগে। আৰু এইগৰাকী হৈছে মই। বাকী কেনে পাইছে আপোনালোকে চাই, আৰু যিসকলে আহিছে ইয়াত এটা কমেণ্ট কৰি যাব, ঠিক আছে। কেনেকুৱা লাগিছে? কিন্তু গৰম উঠিছে, ভাগৰো লাগিছে। হয় নেকি? ওপৰত উঠিব পাৰিলা? পাৰিলোঁ আৰু পাৰিবা? আৰু কিমান ওপৰত উঠিবা? ইয়াতকৈ ওপৰত আৰু নাই। এয়া ওপৰৰ পৰা ভিউ চাওক গাইজ। বাকী মোৰ মানে কেমেৰা কোৱালিটিটো ইমান ভাল নহয় যে সেইকাৰণে ইমান গুড কোৱালিটি ভিডিঅ'জ দিব পৰা হোৱা নাই। বাট এয়া কনষ্ট্ৰাকশ্যন চলি আছে, কনষ্ট্ৰাকশ্যনৰ কাম হৈ আছে। সেইকেইটা ইয়াৰ ওপৰত আহি অলপ ধেমালি, আৰু বাকী ফটো দুখনটো ক্লিক নকৰিলে এইটো কেনেকৈ হ'ব, নহয়নে ৰাইজ? ফটোটো আজিকালি মেইন। বাকী এজনীয়ে দেখিছেনে কি কৰি আছে? আমি নামিলোঁ এতিয়া, তললৈ নামি গৈছোঁ। আৰু বাকী ভণ্টিয়ে ফোনটো লৈ আছিলে, তাই কি অৱস্থা কৰিছে দেখিছে ন এইবোৰ। ভাল লাগিল, বহুত ভাল লাগিল, থাকিলোঁ অলপ সময়। বাকী এতিয়া সন্ধিয়াও হ'ব হ'ল, অলপ তলৰখিনিও আপোনালোকক দেখাম। এতিয়াহে গৈ আছোঁ। বাকী কিছুমান মানুহে বহুত লেতেৰা কৰি পেলাই ঠাইডোখৰ, ডাষ্টবিন দিয়া আছে, তাত খাই মেলি তাত পেকেটবিলাক পেলালেই হয়। সেইটো নিজৰ কমন চেঞ্চ বোলা বস্তুটো থাকিব লাগে সকলোৰে, সকলো সজাগত হ'ব লাগে, নহয় জানো? এতিয়া বলক তললৈ লাহে লাহে যাওঁ। যাওঁগৈ আৰু দেখিছে নহয় ইমান ধুনীয়া সেউজীয়া প্ৰকৃতিৰ মাজত আজি আহিলোঁ, খুবেই ভাল লাগিল। আৰু সেই তলত দেখিছে আজি সকলোৱে পিকনিকো খাইছে, প্লাছ বজাৰো বহিছে। উঠোঁতেহে বহুত কষ্ট বাকী হ'ল, এতিয়া গৈ থাকোঁ। কষ্ট মানে কি আৰু আমি এলেহুৱা মানুহ যে ওপৰত উঠিবলৈ অকণমান কষ্টই হয়। বাকী বিশেষ একো নাই তেনেকুৱা, মানে অকল চাহপাত বাগান, মানে চাহৰ গছ চাৰিওফালে, এটা সেউজীয়া পৰিৱেশ ধুনীয়া, ভাল লাগিল। আহিছোঁ ইয়াত আগত আহিছোঁ বহুবাৰ, কিন্তু এইবাৰহে মানে এইবাৰহে মানে ভিডিঅ'জ বনালোঁ আৰু দেন ঠিক আছে আমি তললৈ নামি যাওঁ। বগৰী খাবি? বগৰী হা কেইটকা দিছা ভাইটি? 10 টকা।
অনলাইন হ'ব স্কুল চাব লাগো আৰু লেখা আছে নহয় এতিয়া নামি আহিছোঁ হোটেললৈ বুলি আমি আহিছোঁ ঘৰলৈ এতিয়া যাওঁ অলপ আগুৱাই কি হ'ল কি হ'ল কি হ'ল এতিয়া আমি তললৈ গৈ লেতেৰা আছোঁ মানুহৰ তললৈ কাম কি কবি পালোহি আৰু, আহ। তথাপি মানুহ এতিয়া কিমান আহি আছে দেখিছে নহয় আৰু ছানডে বিশেষকৈ মানুহ আহে বহুত আহে আৰু এতিয়া ৱেডাৰটো ভাল হৈ আছে মানুহৰ সমাগম বহুতেই হৈছে আজি আৰু চাৰিওফালে পিকনিকো খাই আছে মানুহে নাচি বাকী তলত মই গৈ কি অকণমান হেৰি নেকি চাওঁগৈ এতিয়া এণ্টাৰটেইনাৰ নি ভাল লাগিলে আজি এইটো বনাম বুলি মানে এটা সুন্দৰ দিন পাৰ হ'ল আৰু ইয়াতে খাওঁ সেই পিকনিক খাইছে মানুহে চা পিকনিক আছে সদা কি আছে দাদা ম'ম' খাইছে এখন ফাষ্টফুড আমি এতিয়া তলত আহিলোঁ এতিয়া ভাবিছোঁ যিহেতু ওচৰতে জেঠাই এগৰাকী ঘৰ তালৈকে বুলি সোমাই যাওঁ এতিয়া সময় আছে আৰু বহুত দিন হ'ল জেঠাইহঁতৰ ঘৰলৈও অহা নাই তো সেয়া এই আগত ভণ্টিহঁত গৈ আছে আৰু আমি দুয়োজন গৈ আছোঁ এতিয়া জেঠাই ঘৰত একপাক সোমাই যাওঁ কিবা অকণমান লৈ যাব লাগিব সেইটো অলপ আগত গৈ অলপ বজাৰ কৰিম বাকী এতিয়া গৈ আছোঁ আৰু মানে কেতিয়াবা এনেকৈও আহি ভাল লাগে নহয় জানো এতিয়া আমি গৈ আছোঁ জেঠাইহঁতৰ ঘৰ পালোহিয়ে পায়ে আৰু ভিডিঅ' কৰিব নহ'ল এয়া সিহঁতৰ মেকুৰী 3টামান আছে আৰু এয়া মই কামতে লাগি গ'লোঁ ডাইৰেক্ট আহি পিনে ভাত খাই যাব কৈছে আৰু লগৰ এজন আহিছে সকলোৱে ভাত খাই মেলি যাম আৰু এতিয়া কামত লাগোঁ মই এয়া গাহৰি ইফালে বইল কৰি আছে আৰু মিমিজনী দেখিছেনে কেনেকৈ বহি আছে আৰু জেঠাই ক'লে আহিছোঁ যেতিয়া চুঙা চাউল খাম তো সেয়া চুঙা কাটি আনিলে ঘৰৰ বাৰীৰে চুঙা এতিয়া চুঙা চাউল খাম এই বৰটেঙা দেখিছেনে কাৰ কাৰ প্ৰিয় বাৰু বৰটেঙা মোৰতো দেখিলেই জিভাৰ পানী পৰে বাকী এতিয়া ভিডিঅ'টো বনাই আছোঁ যদিও একদম জিভাৰ পানী পৰি গৈছে টেঙা বুলি ক'লে এনেই পাগল বাকী এয়া দেখিছে চুঙাত চাউল ভৰাই আছে চুঙা পুৰি খাম এয়া চুঙা পুৰিছে বাকী আজিৰ দিনটো এনেকৈয়ে পাৰ কৰিলোঁ আপোনালোককো আজিৰ দিনটো মোৰ লগত কি হ'ল সেইবুলি তাকো আপোনালোকক মোৰ লগত লৈ গ'লোঁ দেখালেও সকলোখিনি আৰু জেঠাই বোলে ধুনীয়াকৈ বিহুৰ কাৰণে সাজ ৰাখিছিলে সেয়া আমি গৈ খাব পালোঁ এয়া সাজ উলিয়াই দিলে সাজ এগিলাচ খাই চুঙা চাউল খালোঁ ভাত পানী খাই আজৰি আমি এতিয়া বাকী আৰু ভিডিঅ' বনাই থকা নহ'ল তো আজিলৈ আহিছোঁ বাই বাই সকলো ভালে থাকক আৰু ভিডিঅ'টো কেনে পালে জনাব বাকী আকৌ অন্য এটা ভিডিঅ'ত আকৌ এবাৰ লগ পাম বাকী সঁচাকৈ কমেণ্ট এটা কৰি যাব যদি ভাল পাইছে মই আৰু উৎসাহ পাম যাতে আৰু এটা ভিডিঅ' বনাওঁ তো আজিলৈ আহিছোঁ বাই বাই থেংক ইউ